এটা কথা মই ষ্টুডেণ্টবিলাকক কৈছোঁ, আপোনালোকে যদি আন্দোলন কৰিব বিচাৰিছে, STৰ ওপৰত কি আছে? বড়োবিলাকতো ST পালোৱে না? STৰ ওপৰত আৰু পাব লগা বড়ো জনগোষ্ঠীয়ে আৰু কিবা এটা আছে। ইয়াৰ কাৰণে লাগক, আপত্তি নাই। কিন্তু কিবা এটা আন্দোলনৰ নামত নিজৰ ঘৰটো, নিজৰ এই আইনৰ ঘৰটো বা নিজৰে ঘৰ, এইটো যদি ভাঙি চুৰমাৰ কৰি যদি চৰকাৰৰ ওচৰত কিবা এটা যদি খোজে, আপুনি পাব? নাপায় নহয়। আৰু কোনোবা ST খুজিছে, দাবী কৰিছে, এইটো আমাৰ ক'ব লগা নাই বুলি আমি লিখাই আছে। কিন্তু মই ষ্টুডেণ্টবিলাক কিছুমানত কৈছোঁ যে কোনোবা ST পোৱা নোপোৱা এইটো আমাৰ হাতত নাই। এইটো দিল্লী চৰকাৰ, ষ্টেট চৰকাৰ, এটা আইনৰ হাতত আছে। কিন্তু মই এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ, যোৱা 2023 চনৰ BLTৰ একৰ্ডত কাৰ্বি আলঙৰ থকা বড়োবিলাকক ST ষ্টেটাছ দিব লাগে বুলি, ST হিলছ দিব লাগে বুলি ডাইৰেক্ট দিল্লীৰ পৰা লিখি আনিছিল। এতিয়ালৈকেতো ST হোৱা নাই। কাৰ্বি আলঙৰ বড়োবিলাক হৈছে জানো? দিল্লীৰ একৰ্ড কৰা দফাই যদি হোৱা নাই, বাকী আৰু মই ক'ব লগাই নাই। আৰু ছেকেণ্ড টাইম ইমান ডাঙৰ BTR একৰ্ডত দিল্লীয়ে ডাইৰেক্ট লিখি পঠাইছে যে এই কাৰ্বি আলঙৰ থকা বড়োবিলাকক ST হিলছ দিয়া হওক বা দিয়া হ'ব বুলি ডাইৰেক্ট দিল্লীয়ে লিখি পঠাইছে। ষ্টেটে নিশ্চয় সমৰ্থন কৰিছে, তথাপিতো হোৱা নাই। দিল্লীয়ে যদি লিখা, প্ৰেচিডেণ্টে হওক বা কোনোবা এই প্ৰাইম মিনিষ্টাৰে হওক বা হোম মিনিষ্টাৰে হওক, চিগনেচাৰ কৰি একৰ্ডত লিখি পঠাইছে। একৰ্ডত থকা দফাই যদি হোৱা নাই, বাকী আৰু মই কি ক'ম? এইবিলাক কথা মই কৈছোঁ। তাৰ কাৰণে যিবিলাক ঘটনা কৰিলে সেইটো নিশ্চয় ষড়যন্ত্ৰ আছিল। তেখেতসকলে ভুল স্বীকাৰ কৰিছে। আমি এইটো কৰিব নালাগিছিল। কোনে যে আহি এইবিলাকৰ কামত জড়িত থাকিছে, আমি কাকো গমেই নাপালো। এইবিলাক কথা কৈছে। তাৰ কাৰণে কোনোবা খুজিছে, খোজা নাই, আমি একো ক'ব নোৱাৰো। আমি চৰকাৰত আছো। চৰকাৰৰ বিভিন্ন ধৰণৰ কথা ক'ব পাৰে, লিখিব পাৰে বা কাকবা কিবা এটা দিবও পাৰে। এইটো আমাৰ ক'ব লগা নাই বুলি মই নিজৰ ফালৰ পৰা মই কৈছো।